ৰুদ্ৰৰ অফিচিয়েল ট্ৰেইলাৰ ৰিলিজ হোৱাৰ পিছত মই শ্বক হৈ গ'লোঁ ভাই। ৰুদ্ৰৰ যিটো প্ৰথম দিছিল ট্ৰেইলাৰটো, সেই ট্ৰেইলাৰটো চাই ভাবিছিলোঁ নাই মই চিনেমা চাব নাযাওঁ ৰুদ্ৰ ভাই, যিটো ট্ৰেইলাৰ দিছিলে প্ৰথম, আৰু যেতিয়া ছেকেণ্ডটো দিলে তাৰপিছত ক'বই নালাগে, ইমানে বেছি আগ্ৰহ হৈ গ'লোঁ যে আজিয়ে চাওঁ চাওঁ লাগি আছে। আৰু ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি হোৱা যিটো ৰবি শৰ্মাই যিটো এণ্ট্ৰি মাৰিছে, ট্ৰেইলাৰ আগত যিটো এণ্ট্ৰি মাৰিছে, মই পগলা হৈ গৈছোঁ। এনেকুৱা নেক্সট লেভেলত এণ্ট্ৰি মাৰিছে নেকি অসমীয়া চিনেমাৰ জগতত, এনেকুৱা ধৰণৰ কেতিয়াও হোৱাই নাই চাগে। মানে যিটো লেভেলত কৰিছে নেক্সট লেভেল ভাই। আজি যিটো ষ্টাণ্ট কৰিলোঁ মই, আজি এতিয়া মই নাজানো, কিন্তু মোক যিজন ষ্টাণ্ট কোঅৰ্ডিনেটৰে আমাৰ ষ্টাণ্টটো মোক সহায় কৰিলে কৰোঁতে, বা যাৰ টেকনিকেলিটিজ লৈ আমি ষ্টাণ্টটো কৰিলোঁ, তেওঁ কোৱা মতে এইটো ভাৰতবৰ্ষৰ প্ৰথম অক্ষয় কুমাৰে কৰিছে আৰু নেক্সট এইটো ষ্টাণ্ট ময়ে কৰিছোঁ ইয়াত। গতিকে ইয়াৰ মাজত আৰু কোনো হিৰোৱে কেতিয়াও কৰা নাই, কোনো ৰিস্ক ইমানখিনি নলয়, গতিকে আজি কৰিলোঁ। আৰু এনেকুৱা লাগিছে যেন প্ৰাণ ঢালি সেইখনত কাম কৰিছে ৰুদ্ৰ, একদম নেক্সট লেভেলত কাম কৰা হৈছে। ৰবিদাৰ অভিনয় বেয়া হ'বনে আৰু ছবিখনৰ ৰিয়েলিষ্টিক ফাইট থাকিব, পুৰা একশ্যন, মানে ট্ৰেইলাৰটো চাই আমি নিজে গমেই পাই গৈছোঁ কেনেকুৱা ধৰণৰ হ'ব। ৰুদ্ৰ চিনেমাৰ ট্ৰেইলাৰটো চাই এনেকুৱা লাগিল যেন অসমীয়া চিনেমাৰ জগতলৈ এক ধুমুহা লৈ আহিছে, একদম গাইজ নেক্সট লেভেলৰ। বৰ বেছি নকওঁ, ট্ৰেইলাৰটোহে যিহেতু মুকলি হৈছে, সম্পূৰ্ণ ছবিখন আহিব আছেই, আৰু সম্পূৰ্ণ ছবিখন চাইহে গম পাম যে নেক্সট লেভেলৰ নে কি হয়। আৰু ৰূপক গগৈয়ে খুব সুন্দৰকৈ ছবিখন পৰিচালক কৰিছে। বাকী 6 জুনত আহি আছে ছবি গৃহলৈ, তাৰ বাবে অপেক্ষা কৰি আছোঁ, সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ কেনেকুৱা হয়। বাকী ট্ৰেইলাৰটো আল্টিমেট হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। মই কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।